हेलो एवरीवन मैं रिम्पी आपनालोकर सकलोके स्वागत जनाइছো रिम्पीज किचेनলৈ। আজি মই केকৰ रेसिपी এটা লৈ আহিছো। সাধাৰণতে আমাৰ সকলোৰে ঘৰত থকা নৰ্মেল গ্লাছত আজি মই কেকৰ ৰেচিপিটো বনাইছো আৰু এই কেক বিট বনাওতে ইয়াত মই কোনো ধৰণৰ ওভেন বা মেজাৰিং কাপৰ ইউজ কৰা নাই। আমাৰ ঘৰত থকা মাত্ৰ কেইটামান সামগ্ৰীৰে মই এই কেক বিট আজি বনাইছো। এই কেকটো খাবলৈ বহুত বেছি টেস্টি হয়। আপোনালোকে সৰু ল'ৰা-ছোৱালীৰ টিফিনত বা আবেলি চাহৰ লগতো এই কেকটো পৰিবেশন কৰিব পাৰে। এসক মই এটা কাটি দেখাই দিছো। তেতিয়া হলে বলক আজি ৰেচিপিটো আমি আৰম্ভ কৰো। ইয়াত মই ৰুম টেম্পাৰেচাৰত থকা দুটা কণী লৈ লৈছো। চাহ খোৱা কাপৰ পৰিমাণত হাফ কাপ পৰিমাণৰ ৰিফাইন তেল, হাফ কাপ চেনি, 1 কাপ পৰিমাণত ময়দা, ভ্যানিলা এসেন্স আপুনি যিকোনো ফ্লেভাৰৰ এসেন্স দিব পাৰে, বেকিং পাউডাৰ হাফ চামুচ, বেকিং সোডাটো নহয় বেকিং পাউডাৰ, সামান্য পৰিমাণত টুটি ফুটি, এটো টোটালি অপচনেল হয়। ইয়াত মই কণী দুটা ডাঙৰ বল এটাত ভাঙি লৈ লৈছো আৰু এখন হ্যান্ড উইস্কাৰৰ সহায়ত এইখিনি খুব ভালদৰে 5 মিনিট সময় ফেটি লৈছো। কণীখিনি মোৰ 5 মিনিট ফেটি হোৱাৰ পিছত ইয়াত চেনি আৰু আমাৰ যেটো ৰিফাইন তেল আছিল হেটো এড কৰি লৈছো আৰু এইখিনি দি আকৌ এবাৰ খুব ভালকে এইখিনি ফেটি লম। এটো আপুনি যিমানে বেছি ফেটিব ইমানে কেকটো সফট হ'ব আৰু খাবলৈ ভাল হয়। এইখিনি মোৰ ফেটি হৈ গল। এতিয়া মই ইয়াত আমাৰ ড্ৰাই ইনগ্ৰেডিয়েন্টস যিবোৰ আছে সেইখিনি এড কৰি লম। ময়দাটো আৰু বেকিং পাউডাৰ এইখিনি দি মই ডাঙৰ চেকনি এখনেৰে এটো খুব ভালদৰে চালি লৈছো। এইখিনি ভালদৰে চালি হোৱাৰ পিছত আকৌ এবাৰ হ্যান্ড উইস্কাৰখনৰ সহায়ত এইখিনি এবাৰ মিলাই লৈছো। এটো খুব ভালদৰে এবাৰ স্পিডে ফেটি লব। এতিয়া আমাৰ বেটাৰটো বহুত বেছি ডাঠ হৈ আছে। ইমান বেছি ডাঠ নালাগে আমাৰ বেটাৰটো, এটো অলপ পাতলা হ'ব লাগিব। তাৰ বাবে ইয়াত মই গাখীৰ দি লৈছো। গৰু গাখীৰ মই ইয়াত লৈ লৈছো ৰুম টেম্পাৰেচাৰত থকা হাফ কাপ। গাখীৰখিনি মই একেলগে দি লোৱা নাই, চামুচ এখনৰ সহায়ত 3 চামুচ প্ৰথমে দি লৈছো। দি মই এইখিনি এবাৰ মিলাই চাই লৈছো বেটাৰটো আমাৰ কিমান বেছি ডাঠ বা পাতলা হৈছে। এইখিনি খুব স্পিডে ফেটিব। ইয়াসক বেটাৰটো আমাৰ পাৰফেক্টলি ৰেডি হৈ গল। কনসিস্টেন্সিটো আমাৰ এইদৰে লাগিব। এতিয়া মই ইয়াত যেটো ভ্যানিলা এসেন্স আছিল হেতু মই হাফ চামুচ পৰিমাণত দি লৈছো। দি এইখিনি এবাৰ আকৌ মিলাই লৈছো ভালদৰে। তে টুটি ফুটিটো আমাৰ যেটো লৈ লৈছিলো তাত সামান্য পৰিমাণৰ ময়দা দি এইখিনি এবাৰ মিলাই লৈছো। ময়দাখিনি দি ললে টুটি ফুটিখিনি গোটা দি নাযায় জেগাত। আৰু আমাৰ যেটো বেটাৰ ৰেডি কৰি লৈছিলো সেই বেটাৰখিনিত আমাৰ টুটি ফুটিখিনি দি লৈছো। দি এইখিনি এবাৰ আকৌ মিলাই লৈছো। বেটাৰটো আমাৰ ৰেডি কৰা হৈ গল। এতিয়া মই এইখিনি যেহেতু গ্লাছত বনাইছো তাৰ বাবে মই গ্লাছ কেটা প্ৰথমে ৰেডি কৰি লৈছো। গ্লাছত মই এইদৰে ৰিফাইন তেল লৈ লগাই লৈছো। খুব ভালদৰে ৰিফাইন তেলটো লগাই লব গোটেইকেইটা গ্লাছত। এয়া মোৰ লগাই হৈ গল। এতিয়া ইয়াত অলপ অলপ পৰিমাণত ময়দা এইদৰে লগাই লৈছো। ময়দাটো লগাই ললে কেকটো উলিয়াবলৈ আমাৰ খুব বেছি সহজ হয়। ইয়াসক এইখিনি লগাই হৈ গল। গ্লাছ কেটা আমাৰ ৰেডি হৈ গল। এতিয়া আমাৰ যেটো কেকৰ বেটাৰটো আমি ৰেডি কৰি লৈছিলো সেই বেটাৰটো আমি ইয়াত ঢালি লম। বেটাৰটো ইয়াত আধা গ্লাছকে দিব কাৰণ কেকটো যেহেতু ফুলি ডাবল হৈয়ে যাব তাৰ বাবে এটো ভৰ্তি কৰি নিদিব, আধা গ্লাছকে দিলেই হ'ব। ইয়াসক মোৰ 3টা গ্লাছ বেটাৰটো ঢালি ৰেডি কৰা হৈ গল। এতিয়া মই এইখিনি এবাৰ টেপ টেপ কৰি লম যাতে কোনো ধৰণৰ ভিতৰত এয়াৰ বাবলছ নাথাকে। এদৰে টেপ টেপ কৰি লব। কেকটো যেহেতু মই সসপেনত বনাম তাৰ বাবে মই গেছৰ সসপেন এখন বহুৱাই তাত মই নিমখ দি লৈছো। এটো পুৰণা নিমখ হয় মোৰ। ঢালি এটো মই 10 মিনিটৰ বাবে হাই ফ্লেমত এটো মই গৰম কৰি লৈছো। 10 মিনিট পিছত খুব সাৱধানে মই গ্লাছ কেটা ইয়াত বহুৱাই দিছো।
এইটো গেছৰ ফ্লেমটো এতিয়া গ্লাছখিনি বহুৱাৰ পিছত এইখিনি ঢাকি দি গেছৰ ফ্লেমটো একদম লো কৰি দিব। লো কৰি এইটো 30 মিনিটৰ বাবে মই এদৰে ঢাকি দিছোঁ। 30 মিনিট হৈ গ'ল। 30 মিনিট পিছত এবাৰ মই এইটো চেক কৰি লৈছোঁ কেকটো আমাৰ ৰেডি হৈছে নে নাই। তাৰ বাবে মই ইয়াত এটা টুথপিক লৈ লৈছোঁ আৰু টুথপিকৰ সহায়ত মই এদৰে চেক কৰি লৈছোঁ। এয়া চাওক টুথপিকটো আমাৰ পুৰা ক্লিন আহিছে, তাৰ মানে আমাৰ কেকটো পুৰা পাৰফেক্টলি ৰেডি হৈ গ'ল। ইয়াত মোৰ টোটেল 30 মিনিট সময় লাগিলে কেকটো বেক কৰিবলৈ। এতিয়া মই এইখিনি খুব ভালকৈ ঠাণ্ডা কৰি লৈছোঁ নমাই। এতিয়া কেকটো আমি ওলাই ল'ম গ্লাছৰ পৰা। তাৰ বাবে মই ইয়াত চাকু এখনৰ সহায়ত ছাইডকেইটা এইদৰে কাটি লৈছোঁ। এইদৰে হাতত 2-3 বাৰ টেপ টেপ কৰিলে কেকটো খুব ধুনীয়াকৈ আমাৰ ওলাই আহিব। চাওক কি ধুনীয়াকৈ ওলাই আহিছে কেকটো আমাৰ গ্লাছৰ পৰা। চাওক কালাৰটো কিমান ধুনীয়া হৈছে, কোনো ধৰিবই নোৱাৰিব আমি গেছত এইটো বনাইছোঁ। এইটো খাবলৈ বহুত বেছি টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰি চাব। চাওক কিমান বেছি সফ্ট হৈছে। মই কাটি দেখাই দি আছোঁ আপোনালোকক ভিতৰটো কেনেকুৱা হৈছে। এয়া চাওকচোন টুটি ফুৰ্টিবোৰ দিয়াৰ বাবে কালাৰটো বিৰাট ধুনীয়া লাগিছে। কালাৰফুল হ'লে সৰু ল'ৰা ছোৱালীও খাই ভাল পায়। মই আপোনালোকক এটা পিচ দেখাই দিছোঁ কিমান বেছি সফ্ট হৈছে। এয়া চাওক কি ধুনীয়া হৈছে। দেখিছে কিমান সহজতে যি এই কেকৰ ৰেচিপিটো আমি বনাইছোঁ। আপোনালোকৰ মোৰ এই কেকৰ ৰেচিপিটো ভাল লাগিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।